সম্পাদকে জনাব। হুছেইন ডাঙৰীয়াক আমি চমুকৈ দুআষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ আৰু সকলোৰে প্ৰতি এটা অনুৰোধ থাকিল। অনুৰোধটো এয়ে যে আমাৰ সভাখন নিৰ্দিষ্ট সময়ৰ ভিতৰত আমি শেষ কৰিব লাগিব। সকলো দূৰ দূৰণিলৈ ঘৰা ঘূৰি যাব লাগিব। গতিকে নিৰ্দিষ্ট বক্তাই ক'বলৈ আছে, তেখেতে অলপ দীঘলকৈ ক'ব, যে সকলোকে চমুকৈ ক'বৰ কাৰণে অনুৰোধ কৰিছোঁ। যদি লক্ষী চুতীয়া দত্ত তেখেতক চিনাক্ত কৰিছোঁ। শ্ৰদ্ধেয় সভাপতি মহোদয় আৰু উপস্থিত ৰাইজ, আজি কছাৰীহাট ভাষা সাহিত্য সভাই গোলাঘাট ভাষা সাহিত্য সভাৰ হৈ পেলাই যিটো স্মৃতিচৰণ সভা অনুষ্ঠিত কৰিছে তাত দুষাৰমান ক'বলৈ পাই মই নিজকে ধন্য মানিছোঁ। আজি সঁচাকৈ চৈয়দ আব্দুল মালিকৰ দেৱৰ এটা স্মৃতিচৰণ সভা ইয়াত হোৱা খুব উল্লেখযোগ্য কথা, কাৰণ অলৰেডি তেখেতৰ বিষয়ে বহুতে ক'লেও আৰু গোটেই অসমতে তেখেতৰ বিষয়ে বহুতো এনেকুৱা স্মৃতিচাৰণ সভাত মই নিজে উপস্থিত আছোঁ। গুৱাহাটী, যোৰহাট, গোলাঘাট এইবিলাক জেগাত অলৰেডি বহুত স্মৃতিচাৰণ হৈ গৈছে। আজিৰ সভাখন আমাৰ এইকাৰণেই দৰকাৰী যে তেখেত আমাৰ নিচেই ওচৰৰ নাহৰণিৰ মানুহ। ময়ো তেখেতৰ ডাঙৰ জোঁৱায়েক। মোৰো ঘৰ কছাৰীহাটৰ বনগাঁৱতে। আমাৰ বনগাঁৱৰ ককাহঁতক চবেই চিনি পায়, বগাদাউন বুলি জানে। তেখেতৰ দেউতাক আছিলে জালালুদ্দিন, তেখেতৰ পূৰ্বজ আছিলে চৈয়দ শ্বাহ চাৱালপীৰ, তেখেতৰ কুঁহিয়াৰ বাৰীৰ পৰা উঠি আহিছিলে। আৰু তেখেতৰ গোটেই বংশাৱলী হিচাপত গোটেই তেওঁৰ কাহিনীটো মই এখন কিতাপত বাঘৰ চুক আৰু চাৱালপীৰ বুলি সৰুকৈ কিতাপ এখন মই লিখা হৈছিলে। তাৰপিছত 1982 চনত চৈয়দ আব্দুল মালিকৰ পৰিয়ালৰ লগত মোৰ সংযোগ হ'ল। মই 84 চনত তেখেতৰ বৰ জীয়ৰী জিনেদাক বিয়া কৰাওঁ আৰু তেখেত আমৃত্যু পৰ্যন্ত 2000 চনৰ 19 ডিচেম্বৰ ৰাতি 12:20, গতিকে 20 ডিচেম্বৰে হ'ল তেখেতৰ মৃত্যুলৈকে মই তেখেতৰ লগতে আছিলোঁ। তেখেতক মানুহ হিচাপে মই খুব ওচৰৰ পৰা পাইছিলোঁ। তেখেতৰ মই কেইটামান গুণ নকৈ নোৱাৰোঁ। তেখেত আছিলে সম্পূৰ্ণ এজন মানুহক ভাল পোৱা, সমাজক ভাল পোৱা, আৰু তেখেতৰ কোনো ধৰ্ম নিৰপেক্ষতা তেখেতৰ প্ৰধান গুণ আছিলে। সকলো মানুহকে সমান হিচাপত লৈছিলে। তেখেতে কোনো অন্যায় অনীতি সহ্য নকৰিছিলে, তাৰ বিষয়ে তেওঁ কলম চলাইছিলে, কিন্তু নিজে অনীতিত কেতিয়াও ভৰি দিয়া নাছিলে। তেখেত 6 বছৰ MP হৈ থাকোঁতেও তেখেতে কোনো ধন সম্পত্তি আহৰণ নকৰিছিলে। তেখেতে মানুহক বিলাই দিছিলে। তেখেতৰ হাতত থকা অমূল্য সময়খিনি খালি মানুহৰ উন্নতিৰ কাৰণে, অসমীয়া ৰাইজৰ উন্নতিৰ কাৰণে, অসমীয়া সাহিত্যৰ উন্নতিৰ কাৰণেই তেখেতে মানে যাপন কৰিছিলে, জীৱন যাপন কৰিছিলে। গতিকে তেখেতৰ নিচিনা এজন পুৰুষা ব্যক্তিক আমি ৰেগুলাৰলি সদায় আমি স্মৰণ কৰিব লাগে আৰু আমি এনেকুৱা সভা সমিতি পাতি থাকিব লাগে। 2013 চনত তেখেতৰ স্মৃতিচৰণ সভা আমি পাতিবৰ কাৰণে ঠিক কৰিছিলোঁ MSR হলত গোলাঘাটত। আমি তেতিয়া এটা পুৰস্কাৰো দিছিলোঁ পৰিয়ালৰ ফালৰ পৰা, আৰু সেইটো 2014 চনৰ 9 মাৰ্চত আমি দিছিলোঁ ইমৰান শ্বাহক, তেতিয়া অসম সাহিত্য সভাৰ সভাপতি। আৰু এইখন ডাঙৰ সভা হৈছিলে, তাত চাগে ইয়াত থকা মানুহ বহুতো গৈছিল। আৰু 2015 চনত তৰুণ গগৈ চৰকাৰে এটা বঁটাও তেওঁক দিছিলে, তেওঁৰ নামত চৈয়দ আব্দুল মালিক সাহিত্য বঁটা বুলি। পিছৰ কালত সেই বঁটাটো দিয়া হোৱা নাই, আৰু প্ৰথম বঁটাটো পাইছিলে মৰণোত্তৰভাৱে শ্ৰীযুত প্ৰফুল্ল বৰাদেৱ। প্ৰফুল্ল বৰাদেৱো আমাৰ পৰিয়ালৰ এজন ব্যক্তিৰ নিচিনাকৈ আছিলে। তেখেতৰ জীৱনীও লিখিছিলে আৰু তেখেতৰ বহুত তেওঁ কাম কৰিছিলে। মই বৰ জোৱাইক হিচাপে ডাক্তৰ মানুহ, মই বিশেষ একো কৰিব পৰা নাছিলোঁ। তেখেতৰ মাত্ৰ 4খন উপন্যাস মই ইংৰাজীলৈ ট্ৰান্সলেট কৰিছিলোঁ। তাৰে এখন কিতাপ আকাৰে প্ৰচাৰ হ'ল, সেইখন হ'ল আধাৰশিলা, চন্দ্ৰপ্ৰকাশে উলিয়াইছিলে। বাকী 3খন হ'ল জয়া মণিকা ইত্যাদি,
কুমেৰু কুমেৰু আৰু এটি বাঁহী আৰু হ'ল প্ৰাচীৰ আৰু প্ৰান্তৰ এইবিলাক ইলেক্ট্ৰনিক মিডিয়াতে আছে কিতাপ আকাৰে মই পাব্লিছ কৰিবলৈ সাহস কৰা নাই যিহেতু এতিয়া কোনো কিতাপ কিনি নপঢ়ে মই তাৰোপৰি তেখেতৰ কথাবিলাক কবিতাবিলাক আবৃত্তি কৰিবৰ কাৰণে আৰু কিতাপ এখন পঢ়ি দিবৰ কাৰণে এটা চেনেলো আৰম্ভ কৰিছিলোঁ ইউটিউবত আছামিজ লিটাৰেচাৰ ৰিডিং আপোনালোকেও চাব পাৰে ইলেক্ট্ৰনিক মিডিয়াতে এইবিলাক সোমাই আছে মই সেইকাৰণে গোলাঘাট ভাষা সাহিত্য সভা আৰু কছাৰীহাট ভাষা সাহিত্য সভাৰ যিবোৰ বিষয়ববীয়া সকলোকে মই ধন্যবাদ দিছোঁ আমাৰ পৰিয়ালৰ ফালৰ পৰা আৰু গোলাঘাটবাসী হিচাপেও যে তেখেতৰ নিচিনা মহান মানুহ এজনক কেনেকৈ স্মৃতিচাৰণ কৰিব লাগে আমাৰ যিবিলাক নতুন প্ৰজন্ম আহিছে তেওঁলোককো ক'ব লাগে যে তেওঁলোকে কেনেকৈ এইবিলাক সমাধান কৰিছিলে ডাঙৰ ডাঙৰ সাহিত্য ৰচনা কৰিছিলে মোৰ ইউটিউব চেনেলত এটা তেওঁৰ কথোপকথনো দিছোঁ ৰিচেণ্টলি 1992 চনৰ তেখেতৰ লগত মোৰ দীঘলীয়া কথোপকথন ইউটিউবত গ'লে পাব সেইটোতো কেনেকৈ সাহিত্য ৰচনা কৰে কেনেকৈ কবিতা লেখে কেনেকৈ গল্প লেখে মই তেওঁক খুচি খুচি সুধিছিলোঁ তেখেতে কেনেকৈ লেখে তেখেতে কেনেকৈ উপন্যাস লিখে তেখেতে কৈছিলে কেনেকৈ কৰে আৰু কবিতাৰ কেনেকুৱা মানদণ্ড হ'ব লাগে চুটি গল্পৰ কেনেকুৱা মানদণ্ড হ'ব লাগে সেইটো দীঘলীয়া সেইটো কথা মই এতিয়া মিটিঙত ক'ব পৰা অৱস্থাত নাই কিন্তু তেখেতৰ কথা জনাৰ মানুহ যদি কোনোবাই বিচাৰে জানিব বিচাৰে সেইটো ইউটিউবত গৈ এই কনভাৰচেশ্যন উইথ সৈয়দ আব্দুল মালিক এইটো চালে গম পাই যাব আছামিজ লিটাৰেচাৰ ৰিডিং আৰু এতিয়া কথাটো হ'ল যে মই সকলোকে আহ্বান কৰোঁ এতিয়া যিমান অসমীয়া মানুহ আমাৰ আছে সকলোকে তেখেতৰ ৰচনাৰাজি যাতে ইংলিছ ভাষা বা অন্য ভাষালৈ ট্ৰেন্সলেশ্যন কৰে কাৰণ তেখেতে বহুত নিজে লিখি থৈ গৈছে যিবোৰ এতিয়াও উদ্ধাৰ হোৱাই নাই অন্য মানুহ ভাষাৰ মানুহে পঢ়াই নাই অৱশ্যে ৰিচেণ্টলি এটা ভাল খবৰ আহিছে তেখেতৰ সুৰুজমুখীৰ স্বপ্নখন ৰাছিয়ান ভাষালৈও ট্ৰেন্সলেশ্যন কৰিছে মই তেখেতৰ যীশুখ্ৰীষ্টৰ ছবি গল্পটো অৱশ্যে ইংলিছলৈ কৰিছিলোঁ সেইটো খুব ভাল গল্প আৰু তেনেকৈ সকলোৱে যদি এটা গল্প বা এটা কবিতাও ট্ৰেন্সলেশ্যন কৰে তেখেতৰ কথা গোটেই পৃথিৱীয়ে জানিব মই অসমীয়াটো আমেৰিকাৰ এজন ব্যক্তিয়ে ৰিচেণ্টলি ট্ৰেন্সলেশ্যন কৰি পেলাই ইলেক্ট্ৰনিক মিডিয়াত দিছে তেওঁকো মই ধন্যবাদ দিছোঁ বিশেষ আৰু ক'বলৈ নাই মই ছুটি ভাষণেই দিম মই ভাবোঁ যে সৈয়দ আব্দুল মালিক এজন ভোটাদৰা তেখেতৰ সাহিত্যৰাজি লক্ষ্মীনাথ বেজবৰুৱাৰ পিছতে তেখেতৰ স্থান কিন্তু তেখেতক কিছুমান উদ্দেশ্য প্ৰণোদিতভাৱে কিছুমান মানে ৰাজনৈতিক শক্তিয়ে কৰি আছে তেখেতৰ বেয়া মানে তেখেতৰ আলোচনা তেখেতৰ কবিতা প্ৰথম অংশত মোগলক তেখেতে ভালকৈ দেখাইছিলে কাৰণে তেখেতক মোগল কৰি পেলাই পিছত সকলোকে মোগল হৈ গ'ল অসমত সকলো মানুহ মোগল এনেকুৱা এটা চিটুৱেশ্যনলৈ লৈ গৈছে গতিকে তেখেতে কিন্তু তাত প্ৰত্যুত্তৰ তেওঁ তাতেই দিছে যিটো এতিয়া গান হিচাপে ব্যৱহাৰ হয় চিৰদিন মই অসমীয়া সেই গানটো তেখেত তাতে সোমাই আছে গতিকে গোটেইখিনি তেওঁ পঢ়িলেহে মানুহে গম পাব তেখেতৰ জীৱনী যদি ভালকৈ পঢ়ে তেওঁ ষ্টাডি কৰে কেইবাজনো ডক্টৰেটো পাইছে যে আমাৰ অসমীয়া জাতিটো ষ্ট্ৰং হ'ব আমাৰ অসমীয়া জাতিটো আৰু উন্নতিৰ খাপত আগবাঢ়িব মই সকলোকে আকৌ এবাৰ ধন্যবাদ দিছোঁ যে কছাৰীহাট ভাষা সাহিত্য সভাৰ উদ্যোগত গোলাঘাট ভাষা সাহিত্যৰ সৌজন্যত যে এইটো মিটিং পাতিছে আগলৈকো যাতে এনেকুৱা ধৰণৰ মিটিং পাতি থাকে ধন্যবাদ ডাক্তৰ ঠিক আছে নে মাইক